ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু মই ভাল ভাল ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি থাকিম। চ' ভিডিঅ'টো কিহৰ ওপৰত হ'ব আপোনালোকে পিছত ভালদৰে চাই গম পায়ে যাব। চ' এতিয়া ৰাখিছোঁ, পিছত আকৌ লগ পাম। ফ্ৰেণ্ডছ, আৰু মই কি বিষয়ৰ ওপৰত ভিডিঅ' বনাম আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই বনাবলৈ চেষ্টা কৰিম। আমি মানে ঈদৰ বজাৰ কৰিলোঁ, তাতে আমি কি কি কাপোৰ আনিলোঁ সেইবিলাক যদি আপোনালোকে চাব বিচাৰে মোক কমেণ্ট কৰিব, মই সেয়াৰ ওপৰত ভিডিঅ' বনাম। মোৰ ভিডিঅ'টো চাই থাকিব আৰু আগলৈও চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আমি কেণ্টিন গৈছিলোঁ, তাতে কি কি আনিলোঁ আপোনালোকক মই দেখাওঁ। এইখন চাওক কেণ্টিন আনিছোঁ। কটন নহয় মানে মিক্স হৈছে বেডশ্বীটবিলাক, কিন্তু বহুত ডাঙৰ আৰু বহুত ভাল মানে। কটন নহ'লেও মানে এনেকুৱা নহয় যে গৰমত ইউজ কৰিব নোৱাৰিম, গৰমত ইউজ কৰিব পৰা যাব। এখন বেডশ্বীট আনিছোঁ। আকৌ এইবিলাক হৈছে বিস্কুট, এইবিলাক বিস্কুট মানে বেটিয়ে বেলেগ বিস্কুট খাই ভাল নাপায়, তাই চকলেট বিস্কুট খাই ভাল পায়, মানে এয়া বিস্কুট আনিছোঁ। আৰু এইবিলাক হৈছে চকলেট মানে দোকানৰ পৰা বাৰে বাৰে আনি থাকিব লাগে যে, সেইকাৰণে হাজবেণ্ডে সৰহকৈ একেবাৰতে কেণ্টিনৰ পৰা লৈ আহিলে। নহ'লে বাৰে বাৰে দোকানৰ পৰা কিনি থাকিব লাগে, কেণ্টিনত যিহেতু অলপ কমতে পোৱা যায় এইবিলাক চকলেট। আৰু এইটো হৈছে এটা নিমকিৰ বক্স, মানে নিমকি কেণ্টিনত পোৱা গৈছে। আৰু এইটো হৈছে এটা চিঙেৰা, এনেকুৱা চিঙেৰা মই আজিলৈকে খোৱা নাই, মানে এনেকুৱা এইটো ড্ৰাই চিঙেৰা হয়। একচুৱেলি এইটো খোৱা ভাল হয় চাগে, কাৰণ এইটোত অইলটো নাথাকিব, এইটো শুকান হ'ব, কাৰণ অইল থকা হয়তো এনেকৈ বেয়াই হৈ গ'ল হয়। এইটো এটা চিঙেৰা। আৰু এইটো হৈছে ঘি নহ'লে আমিতো খাই ভাল নাপাওঁ, আমাক ঘি লাগে। বহুতে ৰিফাইনত খায়, আমি ৰিফাইনত খাব নোৱাৰোঁ, গেছ হৈ যায় ৰিফাইনত খালে। এয়া হৈছে ৰিফাইন তেল, এয়া মিঠাতেল। এমাহৰ বজাৰ বুলি নহয়, মানে কিছুমান বস্তু এমাহতকৈ বেছি যাব, কিছুমান এমাহতকৈ কম যাব। এয়া হৈছে ক্ৰীম, এয়া ৰেড চিলি পাউডাৰ। আৰু এইটো এবাৰ ফাৰ্ষ্ট টাইম আনিছোঁ, মানে দেখিলোঁ আৰু সেইকাৰণে চাওঁচোন বোলো কেনেকুৱা। এইটো মুছেলি, এয়া নিউট্ৰিচইচ বিস্কুট, হাজবেণ্ডে খায়। এয়া হৈছে কাণ চাফা কৰা। এইটো চাহপাত, এয়াও এক বিস্কুট, চকলেট বিস্কুট। এইটো মোৰ চেম্পু। আকৌ এইটো হৈছে চিৰা ভজা, এইটো খাই মই ভাল পাওঁ, সেইকাৰণে কেণ্টিনত পালোঁ যেতিয়া লৈ আহিছোঁ। এইটো মোৰ পাৰফিউম, ইমান ধুনীয়া গোন্ধ, এইটো মানে আপোনালোকক মই কি ক'ম। 200 টকা লৈছে কেণ্টিনত, আৰু কমত পাইছোঁ চাগে, কিন্তু এইটো বহুত ধুনীয়া গোন্ধ। মানে এতিয়া মই খোলা নাই, তথাপিও বাহিৰৰ পৰাই মোক গোন্ধাই আছে, ইমান ধুনীয়া গোন্ধাইছে। তাৰপিছত ব্ৰাছ, এইটো বেটীৰ কাৰণে, এইটো চুজি নহয়, মই চুজি বুলি ভাবিছোঁ, এইটো ময়দা পেকেট। এইটো বেটীৰ কাৰণে চুজি পেকেট। এইটো পাপৰৰ পেকেট, পাপৰ গৰম বুলি আমি খোৱাই নাই, কিন্তু এতিয়া ঈদ যিহেতু পাপৰটো লাগিবই, পাপৰ। এইটো হৈছে ৱেফাৰ্ছ, কিন্তু এইটো মাঞ্চৰে একেই খাবলৈ, বেলেগ হ'ব বুলি ভাবিছোঁ, মাঞ্চ চকলেটৰ একেই। আৰু এটা ফ্ৰী আহিছে, সেইটো খুলি পেলালোঁ, আমি খাই আছোঁ। এইটো অনলাইন লৈছিলোঁ, এইটো ইয়াৰ নহয়, এইটো ফাৰ্ষ্ট ক্ৰাইৰ পৰা লৈছোঁ। এইটো বেটীৰ দাঁত ব্ৰাছ কৰা টুথ জেল বেবী হাগৰ, এইটো বহুত ভাল, বেটীয়েটো ইউজো কৰে, টেষ্টটোও ভাল। একচুৱেলি তাই মানে টুথব্ৰাছ কৰিলে তাই গিলি থৈ দিয়ে, মানে এতিয়ালৈ মানে মই শিকাওঁতে এতিয়া শিকিছে, এতিয়া পেলাই, নহ'লে এইটো মানে টেঙা টেঙা ভাৱ হৈছে, তাই ভাবে কি এইটো খোৱা বস্তু, তাই খাই থৈ দিয়ে। আৰু এইটো অনলাইনত লৈছোঁ, এইটো বহুত ডাঙৰ, মানে বেছি ডাঙৰটো অলপ কমতে পোৱা যায়, ডিছকাউণ্টত পোৱা যায়, 70 পিচ আছে এইটোত। চ' ভিডিঅ'টো কেনেকুৱা পালে জনাব। এতিয়ালৈ ৰাখিছোঁ, বাই বাই। মোৰ ভিডিঅ'টো চোৱাৰ বাবে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো।